Hey guys, সকলে টিভিত আৰু সোশ্যাল মিডিয়া অলৰেডি পাইছে যে হুবনখি নদীৰ মাজত পানী নাই, হুবনখি নদীত পানী নাই। তো এতিয়া হসকে হুবনখি নদীত পানী নাই, আমি এতিয়া হুবনখি নদীৰ মাজত বহি আছো। হা? Hey guys, welcome to my channel. Hello Assam. আৰু বিশেষ এটা ভিডিও লৈ আহিছো কিয়নো হুবনখিত পানী শুকাই গ'ল এতিয়া অলৰেডি। তো চাওক হুবনখিত কি ধৰণে পানী শুকাইছে, মাছ ধৰিছে ইয়াত চাওক। নদী শুকাই গৈছে, সম্পূৰ্ণ নদীখন শুকাই গৈছে। নদীত পানী নাই এতিয়া। আচ্ছা জলদি আ। कहाँ से उतर रहा भाई ये घाटे दिन जाऊँ तो गाइस चाওক ইয়াত মানুহে মাছ ধৰিবলৈ আহিছে মানুহে মাছ ধৰি আছে চাওক হুবনখিত পানী নাই আচ্ছা আগে গাইজ সকলোকে সাৱধানে থাকিবলৈ অনুৰোধ জনাইছোঁ কিয়নো কি হৈ যাব সন্দেহতে ঠিকনা নাই ক'ৰ পৰা কিমান পানী আহি যাব চাওক হুবনখি এইফালে চাওক এইফালে ক'তো পানী নাই হা চাওক ইয়াত যিখন নদী অলপ দিনৰ আগত ইয়াত নাও চলি আছে নাও সেইফালে নাও এই নাও এতিয়া উঠাই আছে বামত আৰু বোকা এইবোৰ তো বা এনেকুৱা পৰিস্থিতি আগে পিছে কেতিয়াও হোৱা নাছিলে তো এই প্ৰথমবাৰ হৈছে চাওক হুবনখি নদীখনৰ তলৰ ভাগ কেনেকুৱা চাওক এতিয়া ইয়াত ক'তো পানী ধাৰ নাই ক'তো পূৰা শুকাই গৈছে অলৰেডি এইবাৰ মানুহে মাছ ধৰি আছে নামি নামি চাওক এইখনে হুবনখি নদীখন মই আছো এতিয়া হুবনখি নদীৰ মাজত আহা আহা এফালে নামি আহা আহা কেনেকৈ মাছ ধৰি আছে দেখুৱাওঁ ৱাও চাওক ইয়াত ক'তো পানী নাই কালিলৈকে বহুত পানী পূৰা ধাৰ আছিলে কিন্তু আজি পানী নাই ইয়াত এতিয়া মাছ ধৰি আছে মানুহে আমি মানুহৰ কৰিব চেষ্টা কৰিম নদীত পানী কেতিয়াৰ পৰা নাই কালিৰ পৰা নাই আজি নাই অকল আজি কিমান সময় পৰা নাই ৰাতিপুৱা 9:30 ৰাতিপুৱা 9:30 বজাত পানী নাই ন একেবাৰে নাই ন পূৰা শুকাই গ'ল ন ক'তো এটা ধাৰ নাই ন পানী মাছ পাইছে না আপোনালোকে কি মাছ পাইছে বাহ পুঠি কি মাছ এইবোৰ চোৱা এইবোৰ মাছ এইবোৰ চাওক ডাঙৰ পাইছে ন আৰু এইফালে মাছ অলৰেডি ধৰি আছে এতিয়া আটাইতকৈ ডাঙৰ মাছ কি পাইছে ইয়াত এতিয়া সেয়া ন মোনাত যে লৈ গৈছে এইফালে দি ইপাৰলৈ যাব হ'লে পানী কিমান তলৰ পৰা ন অলপ জীৱনত প্ৰথমবাৰ এনেকৈ নদীখনৰ মাজত খোজকাঢ়ি আছোঁ হুবনখি নদীৰ মাজত য'ত নেকি পানী চানী নাই এতিয়া আমি মাজলৈ যাম আৰু মাজলৈ যাওঁ মাজত গৈ দেখাই আছোঁগৈ কি কণ্ডিশ্যন কি পৰিস্থিতি চাওক এয়া হ'ল হুবনখি নদী এইটো ভালৰ কাৰণে হৈছে নে বেয়াৰ কাৰণে হৈছে ক'ব নোৱাৰোঁ কিয়নো এনেকুৱা আগে পিছে কেতিয়াও ভৱিষ্যতে হোৱাই নাছিলে কেতিয়াও এতিয়া প্ৰথমবাৰ হৈছে মাজত দৌৰা গ'লে চব শেষ আৰু পাৱাৰ বেংক মোবাইল চবাইল চব শেষ হৈ যাব আমি এফালে দি মাজলৈ যাব পাৰি নাই কিমান পানী হয় আঁঠুলৈকে আছে
মই মাছ খেদাই দিছোঁ দেই, আপোনালোকে ধৰিব। এইটো কি মেইন চুইচ বন্ধ কৰি দিছে ন, তাৰ কাৰণে এনেকুৱা হৈছে নেকি? নে পাহাৰ খহিলে? পাহাৰ খহিছে। কোনফালে বাম? কোনফালে বাম এডোখৰত? ইফালে দ আছে নেকি? সেইফালে ইমানেই নে? চেচ মোৰ পেণ্ট আপোনাৰ ইয়াত মানে মোৰ ইয়াত মানে কি মাছ পাইছে? ভাই সোৱণশিৰি নদীৰ মাজত এয়াঠু পানী আৰু এয়াঠু পানীৰ মাজত আমি ব্লগ কৰি আছোঁ। বা ইয়াৰ মাছবোৰ কেনেকুৱা ৰে? দেখাও কি মাছ এইটো? এনেই নামটো কিনো ইয়াৰ? বাহ কিমান মাছ ধৰা মানুহ ৰে। অ'কে পাৰটো পালোহি। গাইজ সকলোৱে সাৱধানে থাকিব, কি ঠিকনা আছে পটককৈ আকৌ ভাঙি লৈ গুচি আহিব। কিমান দূৰত আহিব ঠিকনা নাই, কাক উটুৱাই নিব। যিসকলে নদী পাৰত অলৰেডি আছে উঠি থাওক ওপৰত। একবাৰ চবফালে দেখুৱাই দিছিলোঁ এইখিনি গোটেই কণ্ডিশ্যন চাওক। এইফালে চাওক পুৰা চাওক, এইখনে হ'ল সোৱণশিৰি মাজত আছোঁ আমি এতিয়া। আৰু এয়া পানী নাই, ইয়াত পানী নাই। এয়া শিল অকল শিল ইয়াত অকল শিলেই আছে। লাগিছে না দাদা? একটা দুটা লাগিছে ন? ইয়াত পানী কেতিয়াৰ পৰা নাই? একেবাৰে নাইকিয়া হৈ যোৱা ন? ধাৰ চাৰ নাই এতিয়া? ঠিকনা নাই, পটককৈ আহি যাব ন? পটককৈ যদি আহি যায় আপোনাৰ জালবোৰ লৈ যাব নাই? এনেই মাছ পাইছে না আপুনি? দুই এটা ন? বাপৰে মই মাছটো পালে মৰিয়াই মাৰিম আৰু ডাঙৰ মাছ পালে। এডাল হাত কাঠ কিমান বছৰ আগত পানীত সোমাই আছে এনেকুৱা। হে গাইজ, সকলোৱে টিভিত আৰু ছ'চিয়েল মিডিয়াত অলৰেডি পাইছে যে সোৱণশিৰি নদীৰ মাজত পানী নাই, সোৱণশিৰি নদীত পানী নাই। তো এতিয়া সঁচাকৈ সোৱণশিৰি নদীত পানী নাই, আমি এতিয়া সোৱণশিৰি নদীৰ মাজত বহি আছোঁ। চাওক এয়া শিল, আৰু মোৰ এই অঞ্চলটো মই আমাৰ কেমেৰামেনক দেখাবলৈ ক'ম। চাওক কোনোফালে পানী নাই, দেখিছে? মই এতিয়া সোৱণশিৰি নদীৰ মাজত বহি আছোঁ। এইফালে চবফালে আপুনি চাব শিল চবফালে অকল শিল আৰু এই মাছ ধৰা মানুহ। এইফালে মাছ ধৰি আছে মানুহে আৰু এফালে শিল। কি কাৰণে হ'ল এনেকুৱাটো গম পাইছে? মই শুনা মতে সোৱণশিৰি নদীত পাহাৰ ভাগি ডেমটো অলৰেডি বন্ধ হৈ গ'ল। অলৰেডি যিফালে পানী অলৰেডি আহি আছিলে সেইফালে সেইটো জেগাডোখৰ বন্ধ হৈ গ'ল, পাহাৰ খহি। তাৰ পৰিস্থিতি এয়া, আমাৰ এতিয়া সোৱণশিৰি নদীত পানী নাই। আৰু সোৱণশিৰি নদীত পানী নথকাৰ ফলত চাওক সেইফালে চবফালে মাছ ধৰি আছে মানুহে। এইফালে মাছ ধৰি আছে, চবফালে মাছ ধৰি আছে। আৰু আজি এতিয়া 2 ঘণ্টামান হৈছে পানী নথকা। চাওক 2 ঘণ্টাৰ ভিতৰতে এনে পৰিস্থিতি। যদি সম্পূৰ্ণ বছৰ ধৰি পানী নাথাকে এইখন নদী কি হ'ব? আৰু এনেকুৱা হ'বলগীয়া আছে, যদি ভাঙি চিঙি আকৌ সেই ডেমটো লৈ গুচি আহে তেতিয়া কি হ'ব মানুহৰ?
বিশেষকৈ আমাৰ লখিমপুৰ ধেমাজি এফালে মাজুলী যোৰহাটৰ মানুহখিনি কি পৰিস্থিতি হ'ব আপোনালোকে কমেণ্ট কৰকচোন বাৰু কিয়নো কণ্ডিশ্যন দেখিছে এতিয়া চাওক এইফালে চব হিল মই এতিয়া হিলৰ ওপৰত বহি আছোঁ সোৱণশিৰি নদীৰ মাজত চবফালে হিল বুলি ক'লে অকল হিলেই পাব আপুনি আগে পিছে এনেকুৱা হোৱা দেখা নাছিলোঁ মানুহে মই এটা ষ্টেটাছ পাইছিলোঁ অলপ 2 ঘণ্টা আগত যে সোৱণশিৰি নদীৰ কণ্ডিশ্যন এনেকুৱা হৈ আছে সোৱণশিৰি নদীত পানী নাই তো সঁচাকৈ পানী নাই সোৱণশিৰি নদীৰ মাজত আছোঁ এতিয়া চাওক চবফালে চাওক পানী নাই কোনোফালে পানী নাই অকল মাছ ধৰা মানুহ পাব আৰু সেইফালে ওপৰৰ পৰা চোৱা মানুহ অলপমান পাব য'ত নেকি আৰু নদীখনৰ আমাক চাই আছে ভিডিঅ' বনোৱা চাই আছে আমাক আৰু এইফালে বেলি পৰিব হ'ল ইয়াৰ নদীখনৰ কণ্ডিশ্যন এনেকুৱা নদীখনৰ মাজত আছোঁ চাওক মই আৰু মোৰ লগৰজনে ভাবিছিলোঁ প্ৰথমতে আমি ডাইৰেক্ট NSPCত যাওঁ NSPCত গৈ এটা ভিডিঅ' বনাম য'ত নেকি আমি সকলোকে দেখুৱাম যে কি কণ্ডিশ্যন হৈ আছে এতিয়া কি কাৰণে ইয়াত পানী নাই কিন্তু এতিয়া শুনিবলৈ পাইছোঁ এটা মই হোৱাটছআপ ভিডিঅ' এটা পাইছিলোঁ য'ত নেকি পাহাৰটো খহি ডেমটোলৈ মাটিটো গুচি গ'ল ডেমটোলৈ মাটিটো যোৱাৰ পাছত এয়া পৰিস্থিতি ইয়াত মানুহে অকল মাছ ধৰিব পাৰিছে ইয়ে বুলিয়ে নহয় ইয়াৰ আগতো ধৰি আছে আৰু ইয়াৰ পাছতো সোৱণশিৰি দলঙৰ মানে এইফালে গোটেই চোৱা ধৰি আছে মানুহে অকল মাছ ধৰি আছে তো সকলোকে এটা অনুৰোধো জনাইছোঁ যে কি ঠিকনা পটককৈ ভাঙি চিঙি আকৌ লৈ আহে যিসকলে সাঁতুৰিব জানেতো সাঁতুৰিব পাৰ হ'ব কিবা এটা হ'ব যিসকলে সাঁতুৰিব নাজানে সৰুটো উটুৱালৈ গুচি যাব সকলোৱে সাৱধানে থাকক আৰু কিমান ডাঙৰ পানী হৈ যাব তাৰ কোনো গেৰাণ্টি নাই সকলোৱে সজাগ হৈ থাকক এটা সৰু মেছেজ আপোনালোকলৈ দেখুৱালোঁ আৰু কি হ'ব ইয়াৰ ভৱিষ্যতটো মইতো নাজানো যিয়ে নহওক সকলো সজাগ হৈ থাকক ভালদৰে থাকক ধন্যবাদ আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব সকলোকে দেখুৱাওক যে কি কণ্ডিশ্যন হৈ আছে এতিয়া সোৱণশিৰি নদীত ইয়াত বহুত নিউজ চেনেল আছে বহুতে দেখুৱাই থাকিব পাৰৰ পৰা বাট আমি আহি দেখুৱাইছোঁহি নদীৰ মাজত কি কণ্ডিশ্যনত আছে চাওক চবফালে চাওক শূন্য পৃথিৱীত নদীখনৰ মাজত চাওক অকল শিল পাব ইয়াত আজি 3 ঘণ্টামান আগলৈকে ইয়াত পানী আছিলে একদম মানুহৰ মাথাৰ ওপৰত য'ত নেকি আমি সাঁতুৰিব নোৱাৰিম ইয়াত ধাৰ আছিলে পানী মানে বৃহৎ সোঁত আছিলে য'ত নেকি ইমান পানী আছিলে ইয়াত ইমান ওপৰত আৰু এই 2 ঘণ্টাৰ পাছত চাওক এই কণ্ডিশ্যন ইয়াৰ পৰা অলৰেডি পাহাৰ জিলিকিছে কিন্তু চাওক কোনোফালে এটা ধাৰ নাই য'ত যিমান পানী দেখিছে আপুনি অকল ৰৈ থকা পানী দেখিব ইয়াত থকা পানীখিনি অলৰেডি তললৈ শুকাই গৈ আছে চাওক চবফালে চাওক কোনোফালে এটা ধাৰ নাই নদীত এইটো এটা সৰু ইনফৰমেশ্যন আছিলে আপোনালোকক জনাবলৈ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে মই বিতুপনে বিদায় লৈছোঁ তেতিয়ালৈকে বাই বাই বাই